নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা চাকৰি খবৰ লৈ আহিছোঁ। থাম্বনেল চাই অলৰেডি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। হয়, BTR ফালৰ পৰা ওলাইছে গ্ৰেড 3 কেইটামান পোষ্ট ওলাইছে। ইয়াতে স্ক্ৰীনত দেখিব পাইছা 263টা গ্ৰেড 3 পোষ্ট ওলাইছে। থাৰ্ড গ্ৰেডৰ কাৰণে, টেকনিকেল আৰু নন টেকনিকেলৰ কাৰণে দুয়োটাৰ কাৰণেই ওলাইছে। তাকে আজি চাওঁ আহা কি কেনেধৰণে এপ্লাই কৰিব লাগিব, ক'ত কি কৰিব লাগিব। এইটো ওলাইছে BTR কোকৰাঝাৰ ফালৰ পৰা ওলাইছে। ইয়াতে দেখিব পাইছা কোকৰাঝাৰ BTR তেওঁলোকে ইনভাইট কৰিছে। ইয়াতে যদি তললৈ চোৱা যায়, ইয়াতে প্ৰথম দেখিব পাবা যে কি পোষ্ট ওলাইছে, কি পোষ্ট ওলাইছে। ইয়াতে ফাৰ্ষ্ট পোষ্টটো ওলাইছে ওমেন চাইল্ড ডেভেলপমেণ্ট। ওমেন চাইল্ড ডেভেলপমেণ্টত ছুপাৰভাইজাৰ, ইনষ্ট্ৰাকশ্যনৰ, কিটিং, কাটিং এইবিলাক পোষ্ট ওলাইছে। ইয়াতে ছাইডত দিয়া আছে কিমানটা পোষ্ট ওলাইছে। ছুপাৰভাইজাৰ 43টা পোষ্ট ওলাইছে আৰু অনলি ফিমেল, এইখিনি অকল ছোৱালীৰ কাৰণে, মহিলাৰ কাৰণে ওলাইছে। নেক্সট আহিলে ইয়াতে ছেকেণ্ড 2 নম্বৰ পোষ্টটো। ইয়াতে আছে হেণ্ডলুম এণ্ড টেক্সটাইলছ, তাৰ কাৰণে ইনস্পেক্টৰ, মাষ্টাৰ ৱেভাৰ, ডেমনষ্টাৰ এইকেইটা পোষ্ট ওলাইছে। এইপিনে ছাইডত দিয়া আছে 1টা 2টা 18টা এনেধৰণে পোষ্ট ওলাইছে। এইখিনি চাই ল'ব। মই বেছি ডিটেইলছকৈ পঢ়ি দিয়া নাই, যিহেতু ভিডিঅ'টো দীঘল হৈ যায়। এইখিনি নিজে ভিডিঅ'টো প'ষ্ট কৰি চাই ল'ব, নহ'লে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক এটা পাব, সেই লিংকৰ পৰা এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি নিজে চাব পাৰিব। থাৰ্ড 3 নম্বৰ পোষ্ট ওলাইছে। ইয়াতে দেখিব পাইছে স্পীড, তাৰ কাৰণে ওলাইছে ইনষ্ট্ৰাক্টৰ ইঞ্জিনিয়াৰ, ইনষ্ট্ৰাক্টৰ ছেক্ৰেটেৰিয়েল এইবিলাক ওলাইছে। তাৰপিছত 4 নম্বৰত ওলাইছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ ফালৰ পৰা। এইটো 4 নম্বৰ পোষ্টটো ইয়াতে দেখিব পাইছে, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। ইয়াতে ওলাইছে লেব টেকনিচিয়ান ওলাইছে, BGC টেক ওলাইছে, ফাৰ্মাচিষ্ট ওলাইছে, ষ্টাফ নাৰ্ছ ওলাইছে, ANM ওলাইছে। আৰু এইখিনি প্ৰায় কিমান পোষ্ট ওলাইছে তাৰ এগেইনষ্টত দিয়া আছে। যেনে লেব টেকনিচিয়ান 20টা ওলাইছে, ঠিক তেনেধৰণে। এইখিনি গোটেইখিনি চাই ল'ব নিজে কি পোষ্ট ওলাইছে, আপুনি কিহৰ কাৰণে যোগ্যতা। তাৰপিছত 5 নম্বৰত আহিছে ফৰেষ্ট, 6 নম্বৰত আহিছে কালচাৰেল এফেয়াৰেন্স, 5 নম্বৰত এইটো ফৰেষ্ট আছে, 7 নম্বৰত আছে ইৰিগেশ্যন। আৰু তাৰ এগেইনষ্টত এইখিনি কি পোষ্ট আছে আৰু কিমানটা পোষ্ট ওলাইছে সেইখিনি ইয়াতে দিয়া আছে। এইখিনি চাই ল'ব ভিডিঅ'টো প'ষ্ট কৰি, নহ'লে ভিডিঅ' থাম্বনেলটোত ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক পাব, তাৰ পৰা ডাউনলোড কৰি এই মই পঢ়ি থকা ন'টিছটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত ইয়াতে 9 নম্বৰত ওলাইছে ছেৰিকালচাৰ, 10 নম্বৰত ওলাইছে ছইল কনভাৰ্জেশ্যন, ইয়াতে ষ্টেন'গ্ৰাফাৰ, বড়ো ট্ৰেন্সলেটৰ এইবিলাক পোষ্ট ওলাইছে। আৰু ইয়াতে আহিলে তাৰপিছত নেক্সট কেনেধৰণে এপ্লাই কৰিব পৰা হ'ব। ইয়াতে কেনেধৰণে এপ্লাই কৰিব পাৰিব সেইটো কথা দিয়া আছে। ইয়াতে ফাৰ্ষ্ট এটা দিয়া আছে কেণ্ডিডেট ৰিকুৱেষ্ট ফৰ্ম ফিল আপ। প্ৰথমতে আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। এইবিলাক মই সকলোবিলাক লিংক আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, ক'ৰ পৰা ফৰ্ম পাব, ক'ৰ পৰা কি কৰিব, সকলোখিনি ডিছক্ৰিপশ্যনত লিংকবিলাক থাকিব। আৰু ইয়াতে এটা এড্ৰেছ দিয়া হৈছে, এই এড্ৰেছটোত আপোনালোকে ছাবমিট কৰিব লাগিব। ইয়াতে যোনটো এড্ৰেছ দিয়া হৈছে, ইয়াতে তলত দেখিব পাইছে, এইটো যোনটো এড্ৰেছ দিয়া হৈছে। বাকী ইমান কথা নাই, এইখিনিয়ে আছিলে। তাতে ইয়াতে আকৌ এটা বস্তু দিয়া হৈছে, আৰু ইয়াতে এখন আপোনালোকক চালানৰ কথা কোৱা হৈছে। ইয়াতে এখন চালানৰ কথা কৈছে, আপোনালোকে 200 ৰুপিছৰ এটা চালান কাটিব লাগিব। এইটো ক'ত কাটিব লাগিব আপোনালোকে, ইয়াতে এইটো এড্ৰেছটো দিয়া আছে। এইটো কাটিব লাগিব আপোনালোকে ইয়াতে দিয়া আছে কোকৰাঝাৰ ট্ৰেজাৰী অফিচৰ ফালৰ পৰা এইটো কাটিব লাগিব। প্ৰায় 200 টকাৰ এটা চালান কাটিব লাগিব। তাৰপিছত ইয়াতে নেক্সট দিয়া আছে চিলেকশ্যন প্ৰচেছটো, চিলেকশ্যন কেনেধৰণে হ'ব। ইয়াতে কৈছে যে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট, আপোনালোকক ফৰ্ম ফিল আপ কৰাৰ পৰা এখন শ্বৰ্ট লিষ্ট উলিয়াব আৰু তেওঁলোকক ৰিটেন টেষ্ট কৰিব দিব। ৰিটেন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব ফৰ দ্য পষ্ট ষ্টেন'গ্ৰাফাৰ, এইখিনিৰ কাৰণে ৰিটেন টেষ্ট আৰু এটা ইণ্টাৰভিউ হ'ব। বাকী ইয়াতে কেইটামান লিংক দিয়া আছে, এইকেইটা লিংককেইটা ইয়াতে দেখিব পাইছে। ইয়াতে দিয়া আছে এডভাৰটাইজমেণ্টৰ এটা লিংক, এই লিংকটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাব আপোনালোকে। এপ্লিকেশ্যন ফৰ্মখনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আৰু যোনটো অফিচিয়েল ৱেবছাইট আছে BTR ফালৰ পৰা, সেই অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে পোনে গৈ জইন কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। লগৰ যদি কোনোবা আছে শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেকুৱা ধৰণৰ চাকৰিৰ খবৰবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।